মই বিমলা গগৈ অস্তিত্ব ডিস্কভাৰী ইয়ৰছেল্ফ পেজৰ পৰা আপোনালোকলৈ অসমবাসীলৈ মই ৰঙালী বিহু শুভেচ্ছা আৰু সেৱা আগবঢ়াইছোঁ। অস্তিত্ব ডিস্কভাৰী ৱেলকাম ভিডিঅ'টো মই চাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে মই উপলব্ধি কৰিছোঁ যে ডিস্কভাৰীয়ে বহু সুপ্ত প্ৰতিভাক উলিয়াই আনিবলৈ বিচাৰিছে আৰু মোক তালৈ নিমন্ত্ৰণ কৰোৱাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ নিজৰ অস্তিত্ব প্ৰকাশ কৰাৰ এটা মাধ্যম এই মঞ্চখনে নিশ্চয় সফল হ'ব। বিশেষকৈ এই বিহু সময়তে যিটো লকডাউন অৱস্থা হৈ আছে, মহামাৰীয়ে ধৰি আছে গোটেই বিশ্বতে, এই সময়তে অসমবাসীয়ে যে নিজৰ ঘৰত থাকি লকডাউন ৰক্ষা কৰি বিহু সংস্কৃতিকো ৰক্ষা কৰিব লাগিব। তাৰ বাবে অসমবাসীলৈও এটা অনুৰোধ, আমি বিহু পৰম্পৰা কেনেধৰণে আমি ৰক্ষা কৰিম তাকে মই আপোনালোকৰ সন্মুখত ক'ব বিচাৰিছোঁ। সংগীতা গগৈ এগৰাকী বিহুৱতী। তেওঁ এই অস্তিত্ব ডিস্কভাৰীৰ তৰফৰ পৰা এই বিহু সময়তে অসমবাসী ৰাইজে যে উপলব্ধি কৰাৰ বাবে মোক আমন্ত্ৰণ কৰিছে আৰু মই সেই অনুসৰি ক'ব বিচাৰিছোঁ যে বিহু আমি ঘৰৰ ভিতৰত থাকি পিঠা পনা খুন্দিব পাৰোঁ, যে গৰু গা ধুৱাবলৈ মাহ হালধি খুন্দিব পাৰোঁ, আমি গৰু গা ধুৱাবলৈ চাক বনাব পাৰোঁ। এই সকলোবিলাক আমাৰ বিভিন্ন জনগোষ্ঠীয় পৰম্পৰাৰ এটা ৰীতি। এয়া মাজেদি আমি ঘৰৰ ভিতৰত বহি থাকি লকডাউন ৰক্ষা কৰি আমি বিহু আনন্দ উপভোগ কৰিব পাৰোঁ। কিয়নো বিহু বুলি আমি গৰু গা ধুৱাবলৈ মাহ হালধি পিচিলোঁ, খুন্দিলোঁ আৰু নিজেও গা ধুলোঁ। ঠেকীয়া পুৰিলোঁ, আমি ঠেকীয়া পুৰি চুলি ধুই আমি মূৰৰ উঠি গুচাব পাৰোঁ, বিহুৱান দিব পাৰোঁ, মা দেউতাক সেৱা কৰিব পাৰোঁ, ডাঙৰক সেৱা সৎকাৰ কৰিব পাৰোঁ আৰু আমি ঘৰৰ পৰিয়ালৰ ভিতৰতে কণী যুঁজোৱা এইবিলাক আনন্দ উপভোগ কৰিব পাৰোঁ। আৰু আমি ঘৰৰ ভিতৰতে গোটেই আপোন মানুহখিনি একেলগে বহি জলপান খোৱা, এই সকলোবিলাকৰ মাজেদি আমাৰ বিহু যিটো একতা, এই একতাটো আমাৰ ৰক্ষা হ'ব বুলি ভাবিছোঁ। আমি নিজৰ স্বাস্থ্যৰ কথাও ভাবিব লাগিব আৰু সংস্কৃতিৰ কথাও ভাবিব লাগিব। সেয়েহে মই অসমবাসী ৰাইজক দুয়োটা ঘৰৰ ভিতৰত থাকি আমি এই লকডাউন সময়ত আমি নিজৰ প্ৰতিভাৰে যাতে আমি আনন্দিত হৈ থাকোঁ, শান্তি পাওঁ, ইয়াকে মই কামনা কৰি এষাৰি বিহু নামেৰে আপোনালোকক আকৌ এটি সেৱা জনাবলৈ ইচ্ছা কৰিছোঁ। স্বৰ্গদেউ ওলালে বাটচৰা মুখলৈ, দুলিয়াই পাতিলে দোলা, দুলিয়াই পাতিলে দোলা, কাণত জিলিকিলে নৰাজাং ফাই, গাতে গুম চেঙৰে চোলা, লাপ মাৰি অনা গৈ দেহি ঐ, ঢাপ পুলি তামোল, মৈদা দি অনা গৈ পাণ, বছেৰেক বিহুতে দেহি ঐ বস্ত্ৰ দান কৰিবা, তেহে পাবা বৈকুণ্ঠ স্থানে ও নিজৰা, মলকুমদীয়া ৰখে চেং বাখৰৈ, মলকুমদীয়া আকৌ চেং বাখৰৈ, মলকুমদীয়া ৰখে চেং বাখৰৈ, মলকুমদীয়া ৰখ। নমস্কাৰ।